নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষ কাৰণত মই গৈছিলোঁ বৰপথাৰ আৰু মোৰ দুটামান বস্তু ল'বলৈ আছিল। সেইকাৰণে মই ভাবিলোঁ এখন দোকানত সোমাই লওঁ আৰু দোকানত গৈ দেখিছোঁ ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে আৰু দোকানত সোমাই গম পালোঁ সেইখন দোকান আজি অপেনিং কৰিছে। আৰু মই মোৰ প্ৰয়োজনীয় বস্তু কেইটামান দাদাজনৰ পৰা লৈ ল'লোঁ আৰু নতুন দোকান অপেনিং কৰাৰ বাবে দাদাজনৰ দোকানখনৰ বিষয়ে কিছু কথা ক'বলৈ অনুৰোধ কৰিলোঁ। আৰু এয়া হ'ল ধুনীয়া বৌ। কৈ দিয়ক কিবা এটা। তোমালোক আহি থাকিবা, তোমালোকৰে দোকান হয়, আহিলে মোৰ মনটো ভাল লাগিব। নতুনকৈ আইটেম খুলিছোঁ, চোৱা নতুন আইটেম এটা আছে। বৰপথাৰত এনেকৈ আইটেম মানে নোপোৱা তোমালোক। আহিম বাৰু, নিশ্চয় আহিম। এই দোকানখনৰ নাম হ'ল পি কমপ্লেক্স আৰু ইয়াৰ এড্ৰেছটো হ'ল অপ'জিট অফ চিভিল হস্পিটেল বৰপেটা। আপোনালোকে ইয়াত নতুন নতুন আইটেম পাব আৰু এয়া চাওক ইমান ধুনীয়া চিৰামিক ফ্লাৱাৰ পট। আৰু আপোনালোকে আহিলে এইখন দোকানত নিশ্চয় এবাৰ সোমাব। আৰু এয়া মই অ'কে লাইফ কেয়াৰৰ এটা টুথপেষ্ট ল'লোঁ আৰু এয়া মোক দাদা আৰু বৌয়ে গিফ্ট কৰিলে। ধন্যবাদ থাকিলে আপোনালোকক মোক এই গিফ্ট দুটা দিয়াৰ বাবে। আৰু এতিয়া আমি ঘৰ আহি পালোঁ আৰু একাপ চাহ খাই লওঁ। আপোনালোকে বৰপথাৰ গ'লে এবাৰ নিশ্চয় সোমাব, তাত নতুন নতুন আইটেমৰ লগতে অ'কে লাইফ কেয়াৰৰ প্ৰডাক্টটো পাব আপোনালোকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।